নমস্কাৰ সুৰক্ষিতৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো। বিখ্যাত ভাস্কৰ্য শিল্পী ৰুদাই বিভিন্ন ধৰণৰ সামগ্ৰীৰ পৰা জোৰা টাপলি লগাই বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিছিলে, যিবিলাক দেখাত একেবাৰে জীৱন্ত যেন লাগিছিলে। তেখেতে মাটিৰ পৰাও মাটিসমূহ টিপি টিপি মাটিৰ পুতলা নিৰ্মাণ কৰিছিলে। ক'বলৈ গ'লে পুতলা নিৰ্মাণ কৰাটো তেখেতৰ বাবে যেন খেলা। আৰু আমাৰ কবিসকলেও ঠিক ৰুদাৰ দৰে তেনেধৰণৰ এক খেলাই খেলি আহিছে। এই খেলা হ'ল কবিতা নিৰ্মাণৰ খেলা। কবিসকলৰ দৰে আমি সুৰহৃদেও কবি কণ্ঠ নামৰ এই অনুষ্ঠানটোৰ যোগেদি কবিতাৰ এক খেলাই খেলিবলৈ আগবাঢ়িছোঁ। এই খেলনত অৱশ্যে এক উদ্দেশ্য নিহিত হৈ আছে। সেই উদ্দেশ্য হ'ল কবিসকলে সমসাময়িক কবিকুলৰ ভাল লগা কবিতা সম্পৰ্কে তথা সেই কবিজন সম্পৰ্কে নিজা মতামত ব্যক্ত কৰাৰ এক অৱকাশ আনি দিয়াৰ। আজি আমাৰ এই অনুষ্ঠানটোত উপস্থিত আছে 4জনকৈ কবি। তেওঁলোক হ'ল প্ৰণয় ফুকন, নিৰুদ গোহাঁই, ভূপেন গগৈ আৰু বৈদ্যব্ৰাট বুঢ়াগোহাঁই। আহক আমি কবিতাৰ অনুষ্ঠানটোৰ মাজলৈ যাওঁ। আজি প্ৰায় কেইবছৰমান আগতে এজন তৰুণ কবিৰ কবিতা শুনিছিলোঁ এটা অনুষ্ঠানত। খুব ভাল লাগিছিল। কবিতাখিনি আছিল তেওঁৰ বয়সতকৈ যথেষ্ট গধুৰ। নামটো আছিল বৈদ্যব্ৰাট বুঢ়াগোহাঁই। মই ধেমালিতে সুধিছিলোঁ, বৈদ্যৰ পিছত ব্ৰাইটটো অহাৰ কি অৱকাশ? তেওঁ হাঁহি হাঁহি কৈছিল, আচলতে মোৰ নাম বৈদ্য, নামটো ইমান চুটি সেইকাৰণে ব্ৰাইট লগাই দীঘল কৰি ল'লোঁ। কবিৰ খেয়াল কবিবিলাক তেনেধৰণৰ। বৈদ্যই বিভিন্ন ধৰণৰ কবিতা লিখিছে। বৈদ্যই প্ৰেমৰ কবিতা লিখিছে, প্ৰকৃতিৰ কবিতা লিখিছে, জীৱনবোধৰ কবিতা লিখিছে, সমাজৰ কথা লিখিছে। মই দুটামান সৰু সৰু পংক্তি কেইটামান পঢ়ি দিওঁ। তেওঁ নিজৰ বিষয়ে কি ভাবে শুনক। মই নাথাকিলে মানুহবোৰে পাতে, থাকিলেও ফুচফুচাই। এইটো বৰ ডাঙৰ হৈছে, অকাল পক্ক হৈছে। মানুহবোৰে যিয়েই নকওক, মইতো জানো যে মই কেতিয়াও ডাঙৰ হোৱা নাই, ক্ৰমান্বয়ে সৰু হৈছোঁ। সেই বৈদ্যব্ৰাটৰ নিজৰ এটা অনুভূতি। বৈদ্যই নিজানত নিজকে বিচাৰি ফুৰি হাবাথুৰি খায়। লিখিছে, নিজানত নিজকে বিচাৰি হাবাথুৰি খাওঁ, মৰা মানুহবোৰৰ চকুত নিজকে দেখা পাওঁ, আৰু জীয়া মানুহবোৰৰ খোজত পদশব্দ শুনো নিজৰ। প্ৰেমিক কবি। প্ৰেম নাথাকিলেতো মানুহ সাহিত্যিক সুনীল গংগোপাধ্যায়ে কোৱাৰ নিচিনা বাংলা সাহিত্যিক, যে যদি মানুহ ভাল নাপায়, প্ৰেম নাথাকে, তেতিয়া হয় মানুহ মন্ত্ৰী হয়, নহয় বিলাতলৈ গুচি যায়, আৰু কুকুৰৰ মাত শুনিলে ভয় কৰে। কিন্তু বৈদ্য তেনে নহয়। বৈদ্যৰ এটা প্ৰেমৰ কবিতা এনেধৰণৰ। ৰঙা মেঘ। যেন এটুকুৰা ৰঙা মেঘ চুই চাম, সাৱটি ল'ম, পি খাম, শুহি পেলাম, বতাহ ফালি উৰিম বতাহত, আকাশ বিচাৰি যাম আকাশত, তাকে চাই জোনটোৱে হাঁহিব, থাপ মাৰি চুমা খাম চোনাক, যেন সদ্যস্নাতা এজনী গাভৰু, দুগালত জিলমিল ৰূপালীৰ বাখৰ, কণমান হাঁহিৰ এচাতি পোহৰ মুখত, যেন এটুকুৰা ৰঙা মেঘ এই ভাল পোৱা। প্ৰকৃতিক লৈ কবিতা লিখা সকলো কবিয়ে কবিতা লিখে, আৰু বৈদ্যই নদীক লৈ লিখা এটা কবিতা মই বিচাৰি নিছিলোঁ মোৰ নৈ নামৰ সংকলনখনত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে। তাৰ এটা স্তৱক এনেধৰণৰ। বিস্তৃত জলশিল্প। সকলো নাৰীৰ দৰে নদীৰো দুটা ওঠ আছে দুটা পাৰ, সেই ওঠেৰে নদীয়ে গুণগুণাই গান গায়, পাৰ কঁপাই কঁপাই নীৰলে বৈ যায়। সকলো নাৰীৰ দৰে নদীৰো এখন হৃদয় আছে তাত অনামী বিষাদ, সেই বিষাদেৰে নদীয়ে সহিব পাৰে টান ৰ'দ, শিল বৰষুণ, লালিত ছন্দ। এজনী ছোৱালী, তাইৰ পলিঅ' হৈছিলে আৰু তাইৰ ভৰি দুখন ঘোঁৰা আছিলে। সেই দুৰ্ভগীয়া প্ৰতিবন্ধী ছোৱালীজনীৰ প্ৰতি এটা সংবেদনশীল কবিতা তেওঁ লিখিছে এনেধৰণে। যদিও তাইৰ এটা নাম আছে, শাওনৰ ছাঁ ছুটি হৈ অহা দুপৰ এটা মূৰত লৈ ছোৱালী এজনী ঘূৰি ফুৰা মই দেখিছিলোঁ। তাই ওলোটা তলুৱাৰ বেকা ভৰি দুটাৰে বালিময় বাটটোত খোজ কাঢ়োতে যাওঁতে বালিবোৰত লগা দেখিছিলোঁ তাইৰ দুভৰিৰ ৰঙা লোটক। তাৰ পিছত তাইৰ বাটৰ কাষৰ কেঁচা কুমলীয়া ঘাঁহনিৰ ওপৰেৰে যাব ধৰিছিল। মই থৰ হৈ চাই থাকিলোঁ তাইৰ ফালে। বেচেৰীজনী জন্মতে মৰি অহা হ'লে, মই নহয়, মোৰ নহয়, লোকে কয় তাইক দেখিলে। আচলতে কবি বৰ অস্থিৰ। কেতিয়াবা ইমান অস্থিৰ হয়, তেওঁ অভিনয় কৰে, আৰু বিশেষকৈ আপুনি জানে যে কবিবিলাকে অভিনয় যথেষ্ট বেছি কৰে, কাৰণ তেওঁলোকে ভিতৰি অনবৰত অস্থিৰ হৈ থাকে, বাহিৰত শান্ত শিষ্ট হৈ থাকে। তেনে এটা কবিতা, তেওঁৰ এটা অহৰ্নিশে কিবা এটা বিচাৰি ফুৰা এটা অৱস্থাৰ কবিতা এনেধৰণৰ। কিবা এটা বিচাৰি ফুৰিছোঁ, যিটোৰ বাবে অহৰ্নিশে অনাই বনাই ঘূৰি ফুৰোঁ,
যিটোৰ বাবে ৰাতিবোৰ সাপ এডাল হৈ পৰে, দিনবোৰ মম এডাল, যিটোৰ বাবে গতিশীল সময়ে বাট চাই নৰয়, কাহানিও বা কেতিয়াও অস্থিৰ বাবে। আজি কি নহওক, বৈদ্যব্ৰাত্যৰ কবিতা লাহে লাহে আমি সকলোৱে পঢ়িবলৈ বিভিন্ন অভিজাত আলোচনী বাতৰি কাকতত পাইছোঁ, আৰু মই আশা কৰোঁ যে এই তৰুণ প্ৰজন্মৰ কবিজনে ভৱিষ্যতে তেওঁৰ কবিতাৰ এই যাত্ৰা অব্যাহত ৰাখিব, আৰু তাৰ কাৰণে তেওঁলোক সাৱধান হ'ব, যাতে অধ্যয়ন কৰিব তেওঁলোকক লাগিব অভিজ্ঞতা আৰু মানৱতাৰ প্ৰতি, মানুহৰ প্ৰতি আৰু সমাজৰ প্ৰতি দায়বদ্ধতা। ধন্যবাদ। মোৰে শপত টেলিফোন নকৰিবা কবিতা পুথিৰে অসমীয়া কবিতা জগতত খোজ পেলোৱা প্ৰণয় ফুকন অসমীয়া কবিতাৰ এটা জনপ্ৰিয় নাম। ব্যক্তি প্ৰণয় ফুকন আৰু কবি প্ৰণয় ফুকন এই দুয়োটা সত্তাকে মই বৰ আন্তৰিকতাৰে ভাল পাওঁ আৰু শ্ৰদ্ধা কৰোঁ। কবি জীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কবি প্ৰণয় ফুকনে মূলতে প্ৰেমৰ কবিতাই লিখিছিল। ব্যক্তি প্ৰেমৰ প্ৰাপ্তি আৰু আকাংক্ষাই কৰুণ মধুৰ কৰি তোলা বিভিন্ন অনুভৱ, অনুভূতি, অভিব্যক্তিৰ প্ৰকাশেই আছিল তেখেতৰ কবিতাৰ কেন্দ্ৰীয় বিষয়বস্তু। কিন্তু যোৱা কেইটামান বছৰত তেখেতৰ কবিতাত এটা পৰ্বান্তৰ ব্যক্তিগতভাৱে মই লক্ষ্য কৰিছোঁ। এজন কবিৰ মাজত নিজৰে মাজত ঘটা এই পৰ্বান্তৰ বৰ গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ ব্যক্তি তথা মানৱীয় প্ৰেমৰ লগতে তেখেতে সমাজ জীৱনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে। সমকালীন সমাজ বাস্তৱতা আৰু ৰাজনৈতিক চেতনাৰে ভৰপূৰ ভালেকেইটা কবিতা তেওঁ লিখি উলিয়াইছে, যিকেইটা কবিতাই বিগত চলিত সময়ছোৱাক ধৰি ৰাখিছে আৰু ভৱিষ্যতলৈও ধৰি ৰাখিব। সেইফালৰ পৰা এই কবিতাকেইটা এই সময়ছোৱাৰ দলিল বুলি ক'ব পাৰি। যিয়ে নহওক, তেখেতে খুব সহজকৈ কবিতা লেখে। তেখেতৰ কবিতাৰ কাব্য ভাষাটো সহজ আৰু এটা নিজাকৈ কাব্য ভাষা তেখেতে গঢ়ি তুলিছে, যি কাব্য ভাষাৰে সকলো পাঠককে তেওঁ আকৰ্ষণ কৰিব পাৰে। এই আকৰ্ষণীয় প্ৰকাশভংগীৰ কাৰণে তেখেতৰ কবিতাক মই বিশেষভাৱে আগ্ৰহেৰে মনোযোগেৰে পঢ়োঁ, আৰু অসমীয়া কবিতাৰ পাঠক সৃষ্টিটো তেখেতৰ এক ধৰণৰ ভূমিকা আছে বুলি মোৰ অনুভৱ হয়। আৰু তেওঁ পাঠকৰ লগত পোনপটীয়াকৈ সংযোগ সাধন কৰিব পাৰে। এজন কবি বা এজন লেখকৰ এটা ডাঙৰ দায়িত্ব হ'ল পাঠকৰ লগত পোনপটীয়াকৈ সংযোগ সাধন কৰা। কবি প্ৰণয় ফুকনে কবিতাৰে, তেখেতৰ শব্দ ব্যঞ্জনাৰে, তেখেতৰ কাব্যিক ভাষাৰে, কাব্যিক বিন্যাসেৰে পাঠকৰ লগত এটা সংযোগ সাধন কৰে, যাৰ ফলত তেখেতৰ কবিতাৰ এক বৃহৎ পঢ়ুৱৈ সমাজ আমি লক্ষ্য কৰোঁ। তেখেত আমাৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে, তৰুণ কবিৰ কাৰণে এজন অনুপ্ৰেৰণাদায়ক ব্যক্তি। তেখেতে আমাৰ কবিতাও, নতুন প্ৰজন্মৰ কবিৰ কবিতাও বৰ আগ্ৰহেৰে মনোযোগেৰে পঢ়ে আৰু আমাৰ কবিতাৰ বিষয়েও দীঘলীয়া আলোচনা কাকতত লিখিছে। একে সময়তে তেওঁ এজন সাহিত্যৰ ভাল সংগঠক বুলিও আমি তেখেতক ক'ব পাৰোঁ। তেওঁ 2খন মূল্যৱান গ্ৰন্থৰ সম্পাদনা কৰিছে, এখন নদী বিষয়ক কবিতাৰ সংকলন, আৰু সৌভাগ্যবশতঃ সেই কবিতা সংকলনখন আৰম্ভ হৈছে দেৱকান্ত বৰুৱাৰ কবিতাৰে আৰু শেষ হৈছে মোৰ এটা কবিতাৰে। এই কথাটোৱে মোক বৰ উৎসাহিত কৰে, প্ৰেৰণা দিয়ে আৰু কবিতা লিখিবলৈ উদ্বুদ্ধ কৰি তোলে। আৰু এখন তেওঁ কবিতা পুথি সম্পাদনা কৰিছে, নিৰ্বাচিত অসমীয়া প্ৰতিবাদী কবিতা, সমন দত্তৰ সৈতে যুটীয়াভাৱে। আগলৈ সময়ত এই 2খন গ্ৰন্থই বৰ গুৰুত্বপূৰ্ণ বুলি বিবেচনা হ'বৰ যোগ্য। যিয়ে নহওক, তেখেতৰ কাব্য ভাষা সহজ। এতিয়া মই তেখেতৰ এটা কবিতা পঢ়িম। এই সহজ কাব্য ভাষাৰেই তেওঁ আমাৰ অন্তৰক, আমাৰ হৃদয়ক, আমাৰ মগজুক আলোড়ন কৰি তুলিব পৰাকৈ প্ৰকাশ কৰিব পৰাটোৱেই তেখেতৰ কবিতাৰ এটা প্ৰধান বিশিষ্টতা বুলি মই অনুভৱ কৰোঁ। আৰু এই মুহূৰ্তত মই তেখেতৰ এটা শেহতীয়া কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। যদি মই নিৰ্বাচন খেলোঁ, নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়ী হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। মোৰ সপক্ষে আছে অনেক ভোটাৰ, নিৰুপায় নদীবোৰ, ধ্বংসপ্ৰায় অৰণ্যবোৰ, 14 কোটি নিবনুৱাৰ ভাঙি পৰা সপোনবোৰ, কৰ্মহীন প্ৰব্ৰজক শ্ৰমিকৰ নৈৰাশ্যবোৰ, বানে ধোৱা পথাৰৰ সমনীয়াবোৰ, ধৰাল কাঁচি আৰু নাঙলবোৰ। যিহেতু মোৰ 7 পুৰুষত কোনো চিকাৰী নাছিল, হাবিৰ জীৱ-জন্তু চৰাইবোৰো মোৰ পক্ষত আছে ভূপেন হাজৰিকা, বব ডিলানৰ গানবোৰ, ৰবীন্দ্ৰনাথ, নেৰুদা, নৱকান্তৰ কবিতাবোৰ, তুৰ্গেনিভ, টলষ্টয়, হোমেন বৰগোহাঁইৰ কিতাপবোৰ,
পঢ়ো বুলি জানি তৰুণ কবিৰ সপ্ৰতিভ কবিতাবোৰো মোৰ পক্ষত। মন বুজা টান চহৰ নগৰবোৰৰ, মন বুজা টান চহৰ নগৰবোৰৰ, কিন্তু 6,50,000 গাঁও মোৰ পক্ষত। এণ্টিলিয়াৰ নগণ্য ভোটকেইটা নালাগে, সমস্ত ধাৰাবী আছে মোৰ সতে। 92ৰ 6 ডিচেম্বৰৰ পৰাই মোৰ মনোমালিন্য আৰ্য ৰামৰ সতে। 92ৰ 6 ডিচেম্বৰৰ পৰাই মোৰ মনোমালিন্য আৰ্য ৰামৰ সতে। বিপৰীতে দ্ৰাবিড় ৰাৱণৰ সকলো বংশধৰ মোৰ পক্ষত আছে। একো ৰং বিচৰা নাছিলো, ৰঙা, গেৰুৱা, সেউজীয়া, নিজে আহি মোৰ পক্ষত যোগ দিছেহি আকাশৰ অনন্ত নীলা। মোৰ নিৰ্বাচনী ইস্তাহাৰ সকলোৰে গাত যাতে সূৰ্যৰ পোহৰ সমানে পৰে তাৰেই অংগীকাৰ। এইদৰেই 7-5 গুণি 100% নিশ্চিত মই অহা নিৰ্বাচনত পূৰ্ণ বহুমতত জয়ী হ'ম বুলি। অসমৰ তৰুণ প্ৰজন্মৰ কবিসকলৰ ভিতৰত ভূপেন গগৈ অন্যতম এজন গুৰুত্বপূৰ্ণ কবি। প্ৰায় 2 দশক ধৰি ভূপেনে কাব্য চৰ্চা কৰি আহিছে। তেওঁৰ কবিতাৰ বিভিন্ন সময়ৰ কবিতাৰ মই এজন মুগ্ধ পাঠক। ভূপেনৰ কবিতাত অসমৰ গ্ৰাম্য জীৱনৰ বিচিত্ৰ অভিজ্ঞতা, অসমীয়া গ্ৰাম্য জীৱনৰ শব্দৰ বৈচিত্ৰ্যময় প্ৰয়োগ আমি দেখিবলৈ পাওঁ। আধুনিক কবিতাৰ যি স্তৰীভূত অৰ্থ, জটিল উপমা আৰু চিত্ৰকল্পৰ ব্যৱহাৰ, এইবোৰক এটা সম্পৰীক্ষাৰ মাজেদি ভূপেনে সৰলীকৃত ৰূপ দিছে বুলি মই বিশ্বাস কৰোঁ। আৰু সেইবাবে আধুনিক অসমীয়া কবিতা পাঠকৰ বেছি ওচৰ চাপি গৈছে। ভূপেনৰ কবিতায়ো পাঠকক মুগ্ধ কৰি ৰাখিব পাৰে বুলি মই ভাবোঁ। বিশেষকৈ তেওঁ সময়ৰ অসমৰ জনজীৱন অথবা জীৱনৰ অৰ্থ অনৰ্থক তেওঁ যি ধৰণে নিজা শৈলীৰে উপস্থাপন কৰিব খুজিছে, সি অত্যন্ত পাঠকৰ মনোজগতক স্পৰ্শ কৰিব পৰা আৰু পাঠকৰ বুদ্ধিক জাগৃত কৰিব পৰা ধৰণৰ। ভূপেনৰ কবিতা পাঠে সদায় মোক আনন্দ দিয়ে আৰু মই ভাবোঁ যে ভূপেনে ভৱিষ্যতে আৰু সুন্দৰ কবিতাৰ কবি হৈ উঠিব বুলি মই বিশ্বাস কৰোঁ। দুখবোৰ ক'ত থওঁ, জীৱন বনিজৰ অমূল্য আয়, য'তে ত'তে পেলাই থ'ব নোৱাৰি, যাকে তাকে চমজাই দিব নোৱাৰি। বুকুৰ জেপতো নধৰা হৈছে, হাতৰ মোনাও উপচি পৰিছে। আঁতৰি গৈছে বিশ্বস্ত দিন, আন্ধাৰে ভৰি পৰিছে নিৰ্ভৰযোগ্য ৰাতিৰ চন্দু। দুখৰ বাবে ক'তো নিৰাপদ ঠাই নাই। এদিন মাক ক'লো, আই লোৱা এমুঠি দুখ তোমাৰ ধানৰ দুলিত পুতি থবা। আয়ে নললে আৰু ক'লে, ধানৰ দুলিত মোৰ বতা নিগনিৰ ভিৰ বাচা মোক নিদিবা। এদিন পিতাক ক'লো, পিতা লোৱা এমুঠি দুখ তোমাৰ পুৰণা কোটৰ জেপত লুকুৱাই ৰাখিবা। পিতায়ো নললে আৰু ক'লে, সুখ দুখ লোভ মোহৰ বয়স মোৰ শেষ হ'ল বোপাই। তোৰ দুখৰ দায়িত্ব মই ল'ব নোৱাৰো।
তেনেহ'লে ক'ত থওঁ মনোভাই? দুখবোৰ ক'ত থওঁ? পাতিৰ তিৰোতায়ো সিদিনা ক'লে, আপোনাৰ দুখ আপুনিহে জানে, কি কৰে? মোকনো কিয় সোধে মিছাকৈ? মোৰ সকলো বাকচত ঠাহ খাই আছে সুখী হোৱাৰ সপোন। নিৰোদ গোহাঁইৰ কবিতা। মই লিখিব নোৱাৰিলোঁ সেই বগীজামু ফুলা ৰাতিটোৰ কথা। মই লিখিব নোৱাৰিলোঁ সেই বগীজামু ফুলা ৰাতিটোৰ কথা। আন্ধাৰত যি বসন্ত মাতিছিল, নৈখনেদি উজাই অহা ভাঙনৰ জাকটোৰ দৰেই উচ্ছল শুভ্ৰতাই মোৰ বুকুত খুন্দিয়াইছিল। প্ৰথম জাক বৰষুণ পথাৰত পৰোঁতে পেপাৰ মাতত উৎসৱ খাই উঠা চতৰ সেই গধূলি কান্দিছিল কুলিয়ে আৰু ফুলিছিল হাবিৰ ফুলবোৰ। মই লিখিব নোৱাৰিলোঁ সেই বগীজামু ফুলা ৰাতিটোৰ কথা। কেঁচেমা গোন্ধৰ মাজত লেটি লোৱা যৌৱনৰ ঢোলৰ মাত পৰি ৰৈছিল ৰাতিৰ নিৰ্জনত। ৰ'দ ঘাই শিশুহঁতৰ সুমধুৰ হাইউৰুমি স্তব্ধ হোৱা আবেলি, নুনি পকা ফাগুনৰ বিবৰ্ণ হোৱা দুপৰীয়া, ৰাতিৰ বিকট শব্দবোৰ বুকুত লৈ মই লিখিব নোৱাৰিলোঁ সেই বগীজামু ফুলা ৰাতিটোৰ কথা। নিৰোদ গোহাঁইদেৱৰ এই কবিতাটো পঢ়িছোঁ মই বন্ধু সুমন দত্তৰ বিশেষ আয়োজন আৰু অনুৰোধত। তেওঁৰ এই বিশেষ আয়োজনটো হৈছে আমি পৰস্পৰ কবিতা পঢ়োঁ আৰু তাকে বাণীবদ্ধ কৰি দত্তই ডিজিটেল মিডিয়াত আপোনালোকলৈ উলিয়াই দিব। তেওঁৰ এই আয়োজনটোক মই বিশেষভাৱে সমৰ্থন কৰিছোঁ এইটো কাৰণেই যে সম্প্ৰতি অসমৰ কবিতাৰ পাঠকতকৈ কবিৰ সংখ্যা বেছি হোৱা এই দিনবোৰত এনেকৈ আমি পৰস্পৰ কবিতা পঢ়াটো বা আমি আনৰ কবিতা পঢ়ি তাৰ বিষয়ে দুআষাৰ ক'বলৈ চেষ্টা কৰাটো নিশ্চয় এটা ভাল খবৰ। কবিতাৰ কাৰণে, কবিতাৰ ভৱিষ্যতৰ কাৰণে এই খবৰ নিশ্চয় আশাব্যঞ্জক। এই আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই অনাৰ কাৰণে সুমন দত্তক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই নিৰোদ দাৰ এই কবিতাটোৰে তেওঁৰ এই যাত্ৰাটোত মই সহযোগিতা আগবঢ়াইছোঁ। এই কবিতাটো পঢ়াৰ লগতে নিৰোদ দাৰ কবিতাৰ বিষয়ে যদি মই দোহাৰি কওঁ, মই ভাবোঁ যে নিৰোদ গোহাঁই আমাৰ সময়ৰ এজন উল্লেখযোগ্য কবি। এই উল্লেখযোগ্য অৱদানখিনি তেওঁ লেখত নল'লেই নোহোৱা পৰ্যায়লৈ লৈ যাব পাৰিব অকণমান চেষ্টা কৰিলে। তেওঁ যিটো কাব্য সাধনা, তেওঁ যিটো কাব্য প্ৰতিভা, যি সাধ্য, সেই সাধ্যৰ ভিতৰত যদি তেওঁ সঁচা সঁচিকৈ পূৰ্ণ প্ৰতিভাৰে যদি কাম কৰে, তেওঁৰ কবিতা ইয়াতকৈ আজিতকৈ বহুত বেছি ওপৰলৈ যাব পাৰিব। তেওঁ কেৱল কবিতা বুলিয়েই নহয়, এজন ভাল গদ্য লেখক হোৱাৰো এজন ভাল স্ক'প আছে নিৰোদ দাৰ কলমত। নিৰোদ দাৰ কলমৰ যিটো জোৰ, নিৰোদ গোহাঁইদেৱৰ কলমৰ যিটো জোৰ, পদ্য আৰু গদ্য উভয়তে তেওঁৰ দখল আছে। তেওঁ খালী প্ৰতিভা অনুসৰি যেন এতিয়াও কাম কৰা নাই, মোৰ এনেকুৱা অনুভৱ হয়। তেওঁৰ অধ্যয়ন অনুসৰি, অধ্যয়নৰ যিটো ব্যাপ্তি, তেওঁৰ যিটো সংবেদনশীলতাৰ যিটো মানে গাঢ়তা আৰু অধ্যয়নৰ যিটো গাঢ়তা, এই দুয়োটা এজন লেখকৰ কাৰণে খুব ডাঙৰ হাতিয়াৰ। এই দুয়োটা হাতিয়াৰ নিৰোদ দাৰ আছে। আজি কবিকণ্ঠ অনুষ্ঠানত অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ প্ৰণয় ফুকন, নিৰোদ গোহাঁই, ভূপেন গগৈ আৰু বৈদ্যব্ৰাইত বুঢ়াগোহাঁইক বিশেষভাৱে শলাগ জ্ঞাপন কৰি আজি আমি অনুষ্ঠান সামৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটো আমি পৰৱৰ্তী সময়তো চলাই ৰখাৰ প্ৰয়াস কৰিম, যদিহে আমি আপোনালোকৰ পৰা দিহা পৰামৰ্শ তথা সহায় সহযোগ লাভ কৰোঁ। আজিলৈ যিহেতু সময় হৈ আহিছে, গতিকে বিদায় লওঁ। ধন্যবাদ।